কাহিনীটো হ'ল 1996 চনৰ। ৰমেশৰ বয়স সেই সময়ত প্ৰায় 18 বছৰ হ'ব আৰু স্কুল শেষ কৰি কলেজলৈ আহিবলৈ ওলাইছিল। সেই সময়ত কলেজবোৰত নামভৰ্তিৰ কাম চলি আছিল। কিন্তু চহৰখনত এখন মহাবিদ্যালয় আছিল য'ত ৰমেশে বাস কৰিছিল। সেই সময়ত যথেষ্ট জাতিভেদ আছিল, কিন্তু ৰমেশে এই সকলোবোৰ বিশ্বাস কৰা নাছিল। সেয়েহে তেওঁ এতিয়ালৈকে বিয়া কৰাব নোৱাৰিলে যদিও সেই সময়ত তেওঁ 16 বছৰ বয়সত বিবাহ পাশত আবদ্ধ হ'ব। কিন্তু ৰমেশে পঢ়াৰ সময়ত বিয়া কৰিব নিবিচাৰিছিল আৰু তেওঁ বিয়া কৰিবলৈ একেবাৰে অনুভৱ কৰা নাছিল। তেওঁ তেওঁৰ ঘৰত বিয়া কৰিবলৈ অস্বীকাৰ কৰিছিল যে মই বিয়া কৰিব নিবিচাৰোঁ। আৰু তাৰ পাছত তেওঁ হানিয়াক লগ পাইছিল। হানিয়া এগৰাকী মুছলমান ছোৱালী আছিল আৰু পঢ়িবলৈ তাই ককা আইতাকৰ ঘৰত আহিছিল। ৰমেশৰ ঘৰটো হানিয়াৰ ককা আইতাকৰ ঘৰৰ ঠিক সন্মুখত আছিল। সেই সময়ত ছোৱালীবোৰৰ বেছি শিক্ষা নাছিল, কিন্তু হানিয়াই পঢ়িব বিচাৰিছিল। সেয়েহে তাই ককা আইতাকৰ ঘৰৰ ওচৰলৈ আহিছিল আৰু হানিয়াই সেইখন মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল য'ত ৰমেশে নামভৰ্তি কৰিছিল। দুয়ো একে ক্লাছতে পঢ়ি আছিল আৰু এদিন তেওঁলোক দুয়ো শ্ৰেণীকোঠাত লগ পাইছিল। ৰমেশে হানিয়াক চাইছিল এইটো কাৰণে নহয় যে হানিয়া বোৰখাত আছিল, কিয়নো ৰমেশে সন্মুখৰ পৰা এটা মাত শুনিলে, ছাৰ, মই এইটো বুজি পোৱা নাই, আপুনি পুনৰ ক'ব নেকি? ৰমেশে হানিয়াক দেখা নাপালে, কিন্তু তেওঁৰ কণ্ঠস্বৰ ইমান ভাল লাগিছিল যে তেওঁৰ হানিয়াক মুখখন চাবলৈ মন গৈছিল। বাৰে বাৰে হানিয়ালৈ চাই আছিল যে কেনেবাকৈ তাইৰ মুখখন দেখে নেকি, কিন্তু বোৰখাৰ পৰা হানিয়াৰ মুখখন দেখা নাছিল। কিন্তু কিছু সময়ৰ পিছত ৰমেশে হানিয়াক ঘৰলৈ যোৱা দেখিলে আৰু সি তাইৰ চকুজুৰি দেখি হানিয়াৰ প্ৰেমত পৰি গ'ল। ৰমেশে তাইৰ মুখখন চাবলৈ আগ্ৰহী আছিল। ৰমেশে হানিয়াক প্ৰতিদিনে কলেজত চাবলৈ চেষ্টা কৰিছিল, কিন্তু দেখা নাপায়। তাৰ পিছত এদিন তেওঁৰ সন্মুখত ছোৱালী এজনীয়ে কাপোৰ শুকাই আছিল। হঠাতে ছোৱালীজনীয়ে ঘূৰি ঘূৰি ৰমেশৰ ফালে চায়। ৰমেশে তাইৰ চকু চিনাকি পাইছিল আৰু ৰমেশে হানিয়ালৈ চাই আছিল। আৰু তাৰ পিছত হানিয়াই ৰমেশক দেখি তললৈ গৈছিল। ৰমেশৰ হৃদয়ে কৈ আছিল যে এয়া সেই একেজনীয়ে ছোৱালী যাৰ মুখখন ইমান দিন ধৰি চাবলৈ আগ্ৰহী আছিল। ৰমেশ অলপতে হানিয়াৰ ককাক দেউতাকৰ ঘৰলৈ যায়। ৰমেশক হানিয়াৰ ককাক আইতাকে তেওঁৰ নাতিৰ দৰে ভাবিছিল আৰু ৰমেশে তেওঁলোকক ককাক আইতাৰ দৰে। ৰমেশ গৈ আইতাকক সাৱটি ধৰি ক'লে, আইতা, মোৰ খুব ভোক লাগিছে, মোক সোনকালে খাবলৈ দিয়ক। আইতাকে হাঁহিলে আৰু হাঁহিলে। তাৰ পিছত হানিয়ে তললৈ নামি আহে আৰু ৰমেশে তাইৰ ফালে চাই থাকে। ককায়েকে কয়, এয়া হানিয়া, আমাৰ নাতিনী। আৰু হানিয়া, এইজন ৰমেশ, আমাৰ সন্তানৰ দৰে, আমাৰ যথেষ্ট যত্ন লয়। ৰমেশে হানিয়াক দেখি যথেষ্ট সুখী হয়। ৰমেশে কয়, হানিয়াই আমাৰ কলেজত মোৰ শ্ৰেণীতে পঢ়ে। ককাকে কয়, হেই, এইটো আৰু ভাল, হানিয়াক তোমাৰ লগত কলেজলৈ লৈ যাবা। ৰমেশে ঠিক আছে বুলি কয় আৰু গুচি যায়। পিছদিনা ৰাতিপুৱা ৰমেশ হানিয়াৰ সৈতে কলেজলৈ গৈ আছিল। ৰমেশে হানিয়াৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল, কিন্তু হানিয়াই বেছি কথা পতা নাছিল। কিন্তু প্ৰতিদিনে একেলগে যোৱাৰ পাছত লাহে লাহে সিহঁত দুয়ো ভাল বন্ধু হৈ পৰিছিল আৰু দুয়োজনে ইজনে সিজনৰ সৈতে মুকলিকৈ কথা পাতিবলৈ আৰম্ভ কৰিছিল। কিছুদিন ধৰি এজন ল'ৰাই হানিয়াক কলেজত হাৰাশাস্তি কৰি আছিল, কিন্তু হানিয়াই ৰমেশক কোৱা নাছিল। কিন্তু এদিন ৰমেশে নিজ চকুৰে ল'ৰাজনক দেখিলে। ল'ৰাজনে হানিয়াৰ হাতত ধৰিবলৈ চেষ্টা কৰি আছিল। পিছদিনাখন ৰমেশে ল'ৰাজনক মাৰিছিল আৰু ৰমেশে হানিয়াৰ ওপৰত খং কৰি কৈছিল, তুমি মোক কিয় কোৱা নাছিলা যে তোমাক ল'ৰাজনে হাতত ধৰা বুলি? লাহে লাহে হানিয়াই ৰমেশৰ প্ৰেমত পৰিবলৈ ধৰিলে। আনহাতে ৰমেশে ইতিমধ্যে হানিয়াক হৃদয় দি থৈছিল। কোনোবাই তাইক বেয়া নজৰ দি চালে ৰমেশে ভাল পোৱা নাছিল। সেয়েহে ৰমেশে
ৰমেশে হানিয়াৰ সৈতে সকলো সময়তে একেলগে আছিল। এদিন ৰমেশ আৰু হানিয়াই ছাদৰ পৰা ইজনে সিজনৰ ফালে চাই হাঁহি আছিল। আইতাকে তেওঁলোক দুয়োকে দেখিলে। যেতিয়া ৰমেশে আইতাকৰ ওচৰলৈ গৈছিল, আইতাকে হাঁহি হাঁহি কৈছিল, ৰমেশ, তুমি তাইক তোমাৰ হৃদয়ৰ কথা ক'লানে নাই? কেইদিনমানৰ পিছত তাই ঘৰলৈ গুচি যাব। তাৰপিছত আন কোনোবাই বিয়া পাতি লৈ যাব। পিছদিনাখন বাটত ৰমেশে হানিয়াক তাৰ হৃদয়ৰ কথা কয়, শুনা হানিয়া, মই তোমাক বহুত ভাল পাওঁ আৰু তোমাক বিয়া কৰিব বিচাৰোঁ। হানিয়াই হাঁহি মুখখন তলমুৱাকৈ লাজকৈ ক'লে, ময়ো তোমাক ভাল পাওঁ। এনেকৈ কৈ হানিয়াই দৌৰ মাৰিলে। লাহে লাহে দুয়ো একেলগে সময় কটাবলৈ লয় আৰু সময় কেতিয়া পাৰ হ'ল নিজেই গম নাপালে। কেইদিনমানৰ পিছত হানিয়াৰ পঢ়া সম্পূৰ্ণ হয় আৰু হানিয়াই তাইৰ ঘৰলৈ যোৱাৰ আগত সকলোকে লগ কৰে, বিশেষকৈ ৰমেশক। হানিয়াই কান্দি আছিল। ৰমেশে হানিয়াক কয়, কান্দিব নালাগে, মই তোমাক চিঠি লিখিম আৰু মা পাপাৰ সৈতে কথা পাতিম আৰু আমাৰ বিয়াৰ কথা আলোচনা কৰিম, হ'বনে? এনেকৈ কোৱাৰ পাছত হানিয়াই শেষবাৰৰ বাবে ৰমেশক সাৱটি হুকহুকাই কান্দিলে। তাৰপিছত গুচি গৈছিল। ঘৰলৈ যোৱাৰ পিছত দুয়োজনে ইজনে সিজনক চিঠি লিখিছিল। দুয়োজনে ইজনে সিজনৰ ঘৰ যাবলৈ প্ৰায় 20 দিন লাগে। দুয়োজনে ইজনে সিজনৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল। এদিন হানিয়াৰ ককাক আইতাকে হানিয়াৰ মাক দেউতাকৰ লগত হানিয়া আৰু ৰমেশৰ বিয়াৰ কথা পাতি আছিল। ৰমেশেও তাত বহি বিয়াৰ কথা শুনি আছিল। কিন্তু হানিয়াৰ দেউতাকে এই বিয়াখন অস্বীকাৰ কৰিছিল, কাৰণ ৰমেশ আছিল হিন্দু। কিন্তু হানিয়াই তাইৰ ঘৰত কৈছিল যে তাই কেৱল ৰমেশকহে বিয়া কৰাব। সেই সময়ত হানিয়াই মাক দেউতাকক ইমানকৈ বুজোৱা পাছতো মাক দেউতাকে বুজি নাপালে। তাৰ পাছত হানিয়াৰ দেউতাকে ল'ৰা চাই হানিয়াৰ বিয়া ঠিক কৰি দিলে। হানিয়াই ৰমেশলৈ এখন চিঠি লিখি কৈছিল যে তাইৰ দেউতাকে তাইক বিয়া কৰিবলৈ বাধ্য কৰাইছিল আৰু চিঠিখন ৰমেশৰ ওচৰ পোৱালৈকে হানিয়াৰ বিয়া হৈ গৈছিল। তাৰ পাছত ৰমেশ হানিয়াৰ ঘৰত উপস্থিত হয়, কিন্তু তাত কাকোৱে পোৱা নাছিল। প্ৰায় এবছৰ পিছত হানিয়াই তাইৰ ককাকৰ ঘৰলৈ আহে। ৰমেশে হানিয়া আহিছে বুলি গম পাই লগে লগে হানিয়াক চাবলৈ দৌৰি গ'ল। ৰমেশে হানিয়ালৈ চোৱাৰ লগে লগে হানিয়াই চকুজুৰি ঘূৰাই দিয়ে। তাই ৰমেশৰ ফালে চোৱা নাছিল, কাৰণ যদি তাই ৰমেশক চালেহেঁতেন তাই ঘূৰি যাব নোৱাৰিলেহেঁতেন। তেতিয়া পৃথিৱীয়ে তাইক কলংকিত বুলি মাতিবলৈ আৰম্ভ কৰিলে হয়। হানিয়াৰ মুখখন দেখি ৰমেশে বুজিব পাৰিছিল যে হানিয়া নিজৰ স্বামীৰ লগত সুখী নহয়। হানিয়াই ৰমেশক ক'লে, শেষবাৰৰ বাবে মোক ক্ষমা কৰি দিয়া, এতিয়া মই আন কাৰোবাৰ। হানিয়া এইটো কৈ ৰমেশে একেৰাহে তাইৰ ফালে চাই কান্দি থাকিল। হানিয়াই একো নোকোৱাকৈ সকলো দুখ তাইৰ মনত সহ্য কৰিছিল আৰু ৰমেশৰ প্ৰেমক তাইৰ হৃদয়ত দমন কৰি ৰাখিছিল। তেনেহ'লে বন্ধু বান্ধৱীসকল, হানিয়াই ৰমেশৰ প্ৰেমক এৰি গৈ ভাল কৰিলেনে? কমেণ্টত জনাবলৈ নাপাহৰিব।